সকল বহুত দিন বিৰতিৰ পিছত আকৌ আপোনালোকৰ ওচৰলৈ উন্নতি ভিডিঅ' লৈ এইটো ভিডিঅ'ৰ প্ৰসংগ হৈছে মেট্ৰিক মানে এইচএছ এলচি আৰু এইচএছ। আপোনালোকে হয়তো জ্ঞাত 2022 বৰ্ষৰ শিক্ষাবৰ্ষত যি নেকি কয় এইচএছ আৰু এইচএছ এলচি এক্সাম আছিলে, যোৱা মঙলবাৰৰ পৰা ষ্টাৰ্ট হৈছে। আজি দ্বিতীয়টো দিন। মেট্ৰিক বুলি ক'লেই যেন মোৰ মনলৈ আহে সেই সময়ত 2021 বৰ্ষৰ সেই দুটি কথা, মানে দুটা সময়ৰ ভিন্ন দুটি কথা। সেই কথাটা হৈছিল যে 2021 বৰ্ষত যেতিয়া মেট্ৰিকৰ তাৰিখ ঘোষণা কৰা হৈছিল সেই তাৰিখলৈ, আৰু আন এটি কথা হৈছে যেতিয়া মেট্ৰিক বাতিল কৰা হৈছিল সেই সময়লৈ। এইবিলাক পিছত ডিছকাছ কৰিম। প্ৰথমতে আহোঁ মানে মেইন কথাটো, মেইন টপিকটো লৈ। যেতিয়া মই মঙলবাৰে শুই উঠি ব্ৰাছ পাত লৈ ৰাস্তাৰ ফালে ওলাই গৈছিলোঁ, সেই সময়ত ভাইটিসকলে গৈ আছিল, পৰীক্ষা দিবলৈ, মানে মেট্ৰিক দিবলৈ। আৰু সেইসকলক মই কৈছিলোঁ, ভাই ভালকৈ পৰীক্ষা দিবি, ভালকৈ লিখিবি। তেওঁলোকে কি কৈছে? তেওঁলোকে কৈছে যে তহঁতৰ দৰে ফকতীয়া পাছ কৰিব পাৰিলেতো ভালেই আছিল। হয়, আমি বাৰু ফকতীয়াকৈ পাছ কৰিছিলোঁ নেকি? আৰু কৰিছোঁ যদি কাৰ দুখত, আমাৰ নে আপোনাৰ নে চৰকাৰৰ? একবাৰ ভাবি চাওঁ, ইয়াৰ উত্তৰ কি হ'ব? হয়, সঁচাকৈ আমি ফকতীয়া পাছ কৰিছোঁ, তেনেহ'লে কাৰ দুখত? আমি বাৰু সিহঁতৰ লগত সমানে খোজ পেলাবলৈ সক্ষম হ'মনে? যেতিয়া 3rd ডিভিজন পোৱা ছাত্ৰ এগৰাকীয়ে ক'ব, তহঁতেতো মেট্ৰিক নিদিয়াকৈ এনেই পাছ কৰিছ, সেই কথা আপোনাকে সোধা হওক, বা আপোনাকে সুধিলে, বা আপুনি 2021 বৰ্ষত কোনো ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ পাছ কৰি আহিছে, তেতিয়া আপোনাৰ মনটো কেনেকুৱা লাগিব? এনেকুৱা ধৰণৰ কথাই মোৰ আমাৰ দৰে যিবিলাক নেকি 2021 বৰ্ষত কোনো ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ ফলাফল পাবলৈ সক্ষম হৈছিল, ৰিজাল্ট পাবলৈ সক্ষম হৈছিল, সেইসকল ছাত্ৰ ছাত্ৰীসকল গম পাব যে তেওঁলোকৰ মনত কেনেকুৱা দুখ। মেট্ৰিকৰ যি নেকি বতাহ হাৱা আমাৰ গাতো লাগিছিল, মেট্ৰিকৰ আগত যেনেকুৱা ধৰণৰ চিৰিয়াছ হ'ব লাগে সেয়া আমিও হৈছিলোঁ। কিন্তু কথা হ'ল মেট্ৰিকৰ ইণ্টাৰেষ্টটো আমি ল'ব পৰা নাই, টেষ্ট ল'ব পৰা নাই। টেষ্ট কেনেকুৱা ধৰণৰ মিঠা তিতা কেঁহা, সেই টেষ্টটো মেট্ৰিকৰ কেনেকুৱা ধৰণৰ টেষ্ট সেইটো ল'ব পৰা নাছিলোঁ। মেইন কথা সেইটোৱেই। সকলো ধৰণৰ প্ৰস্তুতি হৈ গৈছিল, মেট্ৰিকৰ তাৰিখ ঘোষণা কৰা হৈছিল, কোনদিনা হ'ব, কোন সময়ৰ পৰা হ'ব, সকলো প্ৰশ্ন কাকত ৰেডি হৈ গৈছিল। সেই প্ৰশ্ন কাকত বৰ্তমান 2022 বৰ্ষত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দি আছে। তেনেহ'লে কথাটো কেনেকুৱা ধৰণৰ হ'ব? সিহঁতৰ লগত সমানে খোজ পেলাব পাৰিমনে? এয়াহে বহুত ডাঙৰ কথা। একবাৰ ভাবি চাওক। আৰু আমাৰ দৰে মানে আমাৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলৰ যি নেকি মনৰ দুখবোৰ জানিবলৈ বুজিবলৈ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিতে সামৰিছোঁ। বাই বাই।